কবিৰৰ ভিডিঅ' ষ্টাৰ্ট হৈ গৈছোঁ। নমস্কাৰ, আজি এঠাইলৈ এতিয়া যাবলৈ ওলাইছোঁ। সদায়তো ঘূৰিয়ে ফুৰোঁ, যাযাবৰী জীৱন। আজি আকৌ এবাৰ সৰলপাৰা যাওঁ বুলি ভাবিছোঁ, কিন্তু ডাইৰেক্ট নাযাম, কাৰণ এতিয়া 3টা বাজি গ'ল দিনৰ। গতিকে ৰাতি সৰলপাৰাত গৈ পেলাই হাতী গছক খাই মৰিব মন। যি হওক, এতিয়া আমি প্লেন চেঞ্জ কৰিলোঁ। আমি যাম অৰুণাচল চেৰগাঁও। সৰলপাৰা মানে বহুতবাৰ গ'লোঁ। সকলো সামৰি চেৰাপুঞ্জীয়ে যাওঁ। চেৰাপুঞ্জী নোযোৱা ঢেৰ কাম আছে। এইটো আল্টিমেটলি বন্ধ, ঘূৰিব লাগিল বেগ। এই লুংলুঙীয়া ৰাস্তা এটা, এইটো এদি সোমোৱাই আকৌ সেইখিনি নিচিনা, কিন্তু পানী বাৰু পৰি আছে। এইটো এদি নি পাৰ কৰি দিব তাৰমানে, কিন্তু মানে তাকে এইটোতো হেৰি নহয়, কোনফালেদি যাম? এইফালে নহয় নেকি? চাই ল ইয়াৰ পৰা এইখিনি হেৰি ৰাস্তাত এতিয়া মানুহ পালোঁ, ব্লক আছে আগত, কৈছে নাযাব আৰু গাড়ী ঘূৰাবও নোৱাৰিম মানে। সেইকাৰণে কি কৰোঁ, বাৰু ঘূৰি দিওঁচোন, তাৰপিছত আগত হোটেল আছিলে, হোটেলত চাই লওঁ কি হয় বাকী কথা। তামাম জোৰত আহি আছে এইটো পানীটো, ৰ'বা। এইটো মানে বাপৰে বহুত স্পীডত আহি আছে পানী। আমি এতিয়া হেৰি বনাই আছোঁ, ভাত বনাই আছোঁ। হোমষ্টে পাই গ'লোঁ, ধুনীয়াকৈ হেৰি হৈ বনাই থকা হৈছে, দেখালোঁ। গাড়ীবোৰ গৈ আছে, ধুনীয়া জেগাত হোমষ্টেটো পালোঁ, মজা। কবিৰৰ ভিডিঅ' ষ্টাৰ্ট হৈ গৈছোঁ। নমস্কাৰ, আজি এঠাইলৈ এতিয়া যাবলৈ ওলাইছোঁ। সদায়তো ঘূৰিয়ে ফুৰোঁ, যাযাবৰী জীৱন। আজি আকৌ এবাৰ সৰলপাৰা যাওঁ বুলি ভাবিছোঁ, কিন্তু ডাইৰেক্ট নাযাম, কাৰণ এতিয়া 3টা বাজি গ'ল দিনৰ। গতিকে ৰাতি সৰলপাৰাত গৈ পেলাই হাতী গছক খাই মৰিব মন নাই। গতিকে ৰাতি চাগে এলাও নকৰিব। আমি এতিয়া গৈ মছ কৰিলোঁ, বঙাইগাঁৱত থাকিম বুলি ভাবিছোঁ। এতিয়া প্ৰথম ষ্টাৰ্টটো কৰি লওঁ, ক'লৈ যাওঁ। পিনে আমাৰ পৰমে বহুত দিনৰ মূৰত পৰমক লগ পাইছোঁ। সি গাঁৱৰ পৰা চহৰ চাবলৈ আহিছে, লখিমপুৰ গাঁৱত কি ঢকুৱাখানা গাঁৱৰ পৰা হেৰি চাব আহিছে। লগত আছে আমাৰ নাগিনা। এইফালে হেৰি হৈ আছে। আৰু আমাৰ আজি স্পনচৰ, গতিকে স্পনচৰ এটা পাইছোঁ আজি। আগতে খুব মোৰ পৰা হেৰি খালে মানে বেলেগ বস্তু নুবুজিব, খালে মানে ঢেৰ কিবা কিবি খালে। এই তাৰপিছত ঘূৰিলে, শ্বিলঙত শ্বিলঙৰ পৰা আহোঁতে চিধা মোৰ গাড়ীতে উঠি দিয়ে, জাপ মাৰি ফ্ৰীতে আহি পাই যায়। লগত আকৌ বাটত খোৱা বোৱাও ফ্ৰী। সেইকাৰণে আজি অপেক্ষা পইচা আছে বোলে, আজি লৈ আনিছোঁ, গতিকে খৰচ কৰিব। মোৰতো নাইয়ে। দিয়ক, গৈ থাকোঁ, চাই থাকোঁ ক'ত যাওঁ। আমাৰ এই চুলিকেইডাল জংঘল গোটেই, টপাটো টপাই চুলি এইবোৰ। জংঘল বিচাৰি যোৱা মানে চুলি জংঘলে বনাই লৈছোঁ। সেইটো হয়, মোৰ আকৌ থাকিলেহে জংঘল মোৰ নাম, সেইটোও নাই নহয়। দে গৈ থাকোঁ। এতিয়া এইখিনি পালোঁহি। ক'ত পালোঁ আমি? এইখিনি খোৱাঘাট ক্ৰছ কৰি আহিলোঁ ন, আমিনগাঁও এইখিনি আৰু আমিনগাঁও। এতিয়া এইখিনি পালোঁহি। চালা এডাল যুগলে মোক কি দিলে, হিলে দেখিছ নাই কেমেৰা ষ্টেণ্ডডাল। যি হওক, এতিয়া আমি প্লেন চেঞ্জ কৰিলোঁ। আমি যাম অৰুণাচল চেৰগাঁও। সৰলপাৰা মানে বহুতবাৰ গ'লোঁ, আৰু মই মানে মানুহটো বগাটো, তাত ৰ'দটো বেছি কাঢ়াকৈ পৰে, ক'লা হৈ যাওঁ। আৰু ক'লা হ'ব ইচ্ছা নাই আমাৰ। গতিকে আমাৰ প্লেন চেঞ্জ। আমি যাম অৰুণাচল। ক'ত যাম? চেৰগাঁও যাম। আৰু এটা আহি আছে। কিমান কিলোমিটাৰ হৈছে ইয়াৰ পৰা? এনেই 6 আৱাৰ্ছ কিবা দেখাই আছে। তেনেকুৱা লাগিব, ইমান বেছি নহয়। 6 আৱাৰ্ছ 340 350 তেনেকুৱাই হ'ব। আমি এতিয়া মঙলদৈ যাম নেকি?
চাৰিআলি পালোঁ তেতিয়াৰ পৰা আমি এনেকৈ টাৰ্ণ ল'ম বা এটা এইখন বনাই আছে ভয়ে লাগে আগতে এদিন দেখাইছোঁ এতিয়া ইয়াৰ পৰা আমি টাৰ্ণ লৈ এইটো কি কাম কি বন্ধ হৈ আছে নেকি নহয় চলি আছে চাগে ক'ত বন্ধ হৈ থাকিছে লাষ্ট টাইম আহোঁতে এইখিনি বনোৱা নাছিল নহয় এইখিনি বনাইছে লাষ্ট এই মাছ মাৰিব যে আহিছিলোঁ এনেকৈ আহি এতিয়া আমি পালোহি চিপাঝাৰৰ পিছত আমি মঙলদৈ টাউন পাম চাগে ন প্ৰথম চিপাঝাৰ পাইছোঁ তাৰপিছত আজিও গুগলৰ ওপৰত বিশ্বাস কৰি আহি থকা হৈছে ৰাস্তাটো কেৱল গাড়ী চলাবলৈ কিমান আৱাৰ্ছ দেখাইছে চাব 168 কিলোমিটাৰ আছে 168 কিলোমিটাৰ আছে চেৰগাঁও তাত দেখাইছে 451 আৱাৰ্ছ মানে প্ৰায় 5 ঘণ্টা আৰু বেছি লাগিলেও কম নালাগে কি ৰাস্তা ILP-খন এতিয়া এপ্লাই কৰিছোঁ ELP কিন্তু জানো চাওঁচোন মংগলদৈ কলেজ জাষ্ট ক্ৰছ কৰি আহিছোঁ আমি টাউনখন পোৱাৰ পিছত আমি ফালৰি কাটিব লাগিব এফালে যাবা চলাই আছে বাৰু ডাঙৰ 1951ত এষ্টাব্লিছ বুলি লিখা আছে মানে পুৰণি কলেজ ছাত্ৰীনিবাস স্পীডত চলাই আছোঁ ৰাস্তাটোৱে যি বঢ়িয়া ৰাস্তা স্পীডত চলাইছোঁ মানে ভালে চলাইছোঁ 40-30 এনেকুৱা স্পীডত চলাইছোঁ হোটেল মধুবান মংগলদৈ এইটো মংগলদৈ চাৰিআলি নহয় চক এইটো কিবা এটা হয় এইপিনে দেখি দিনাখন মাছ মাৰিব যাওঁতে বাবলু ঘৰলৈ এইপিনে গৈছিলোঁ তাক ঘৰলৈ এইপিনে যায় দূৰ অলপ আছে দূৰ আছে ভেবাৰঘাট বাছ ষ্টেণ্ডৰ এতিয়া মুঠতে আহি আছোঁ তেনেকৈ এটা চকুকেইটা কিবা কি খুটুককৈ মাৰিলেও কিবা বটলৰ যেন পালোঁ পানী আজিকালি চিচা বটলত পানী পায় না যি নহওক এটাতো চকুটো সৰু হৈ আহিলে লাহে কিবা এটা হয় আৰু আপোন জাতি আপোন ধৰণ কিবা বুলেট ট্ৰেইন যায় পাৰ হৈ গ'ল চাইডেদি এতিয়া আমি লেফ্ট ল'ম ন এইটো কিবা বাইপাছ টাইপৰ হয় তেজপুৰ এইটো চাইডে আমি আহি থকা ৰাস্তাটোৱে তেজপুৰ এতিয়া ভিতৰে আহি আছোঁ মানে আমি মংগলদৈ ক্ৰছ কৰি গ'লে কাৰণ লাষ্ট টাইম মই যেতিয়া টাৱাং গৈছিলোঁ এইটো ৰাস্তাইদি মই সোমোৱা নাছিলোঁ বেলেগ কোনোবাইদি সোমাইছিলোঁ কোনোবা ফালেদি মনত আছে মোৰ কিন্তু চিয়'ৰ নহ'ল কাৰণে গুগলৰ ওপৰত ডিপেণ্ড কৰি আহি গ'লোঁ এতিয়াও দেখাই আছে 4 ঘণ্টা লাগিব ৰাতি 10টা বজাত পাম বুলি কিন্তু ইমান টাইমলৈকেতো নৰম চাগে মানে চৰি ইমান টাইমলৈকে গৈ থাকিম জানো একো ঠিক নাই খাই গ'লোঁ এখন জেগাত ওদালগুৰি হেৰি হ'ব নেকি মেইন টাউন হ'ব নেকি ধুনীয়া এইটো এটা ধুনীয়া লাগিছে এইটো মুঠতে চাৰিআলি ওদালগুৰি নেকি মিছন চৌক এইটো মিছন চৌক হেৰি ওদালগুৰি ধুনীয়া ভৈৰৱকুণ্ড আহি পালোঁ ইয়াত আমি ফটোবোৰ হেৰি কৰি লৈছোঁ ফটো আৰু ডকুমেণ্টছবোৰ উলিয়াই লৈছোঁ তাৰপিছত আগত গৈ পাছখন বনাবলৈ চেষ্টা এটা কৰিম বহি আছে দুটা ৰখি আছে
ওলাই আহিলোঁ আহি এইখিনি কি আমি ভৈৰৱকুণ্ড এতিয়া পালোঁ ভূটান 500 মিটাৰ মানে কালাকটাং 60 কালাকটাঙত ৰখি দিম ভূটানতে যাব ভূটান 6 হা এইজনে ক'লে কালাকটাঙত ৰখি দিয়াটো ভাল বুলি কৈছিলোঁ কালাকটাঙত ৰখি দিম ভূটান গুচি যাওঁ নেকি ক'ত ভূটান ভূটান 5 মাহকে এইপিনে হেৰি নাপাবি না এইটো ৰাস্তা হেৰি নহয় এতিয়া মানে পাছ উলিয়াবলৈ হেৰিলৈ আহি আছোঁ ৰাস্তাটো মানে একদম ৰাস্তাটো দেখা ৰাস্তাটো বৰ এটা সুবিধাজনক নহয় এইখিনি মই আগতেও ক্ৰছ কৰিব পৰা হ'বনে ৰখি দিছোঁ যেতিয়া সেইখিনিত চাগে হেৰি হ'ব লাগে যাব দেই বাপৰে কি ৰাস্তা নাই এইখিনি আগৰ পৰাই এনেকুৱাই আপুনি আগতে আহিছিলে টাৱাং যোৱা নাই এইপিনে দিয়ে গৈছোঁ টাৱাং হিমাংশু মই গৈছিলোঁ বিহাৰৰ গাড়ী 3 বছৰ বিহাৰৰ পৰা মানুহ পাই গৈছে ইয়াত বিহাৰৰ পৰা ইয়াতে আহিছে নে এতিয়া বিহাৰৰ পৰা কিনি পেলাই আনি ইয়াত চলাই আহিছে নাই বাৰু এইখিনি ৰাস্তা বেয়া নে বাকীখিনি ৰাস্তা একে একে নহয় যদি ভাল হয়তো ঠিকে আছে এইখিনি পাৰ হোৱাৰ পিছত এটা আপত উঠিম তাৰপিছত হেৰি হৈ যাব এয়া দেখিব পাইছে 92 কিলোমিটাৰৰ কাৰণে আমাক দেখাইছে কিমান 2 hours 45 minutes কোনফালে আছে ওপৰতে যাব লাগিব চাগে ওপৰত মানুহ আছে কুটচোন ওপৰত এইফালে নামি আহিছিলোঁ মই দেখিছিলোঁ এইটোতো নহয় এই আপটো উঠাই দিয়ক জয় শ্ৰীৰাম দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এইটো ভাঙি পেলাই হেৰি ৰাস্তা চেকগেটটো পাইছোহি ইয়াত গাড়ী ৰখাই প্ৰায়টো মানে 5খন উলিয়াবলৈ চেষ্টা এটা কৰি চাওঁ অৰুণাচল প্ৰদেশ পুলিচ ILP এণ্ড ভেহিকল চেক গেট পাঁচকেইটা ৰেডি হৈ গৈছে এতিয়া আৰু বাকী যাবই লাগে আৰু দেখাই যাওক কিমান যাব পাৰোঁ আজি ৰাতি এতিয়া কেইটা বাজিলে 8:34 হৈ গ'ল অলমষ্ট ILP বনাই ল'লোঁ যিটো জিতু মিঠি টিংকু পুটিম হেৰি এনেকৈ পৰমটো ক'ত গ'ল পৰম নাই নেকি বেক চাইড আছে নেকি এনেও থাকোঁতো কৰি আছে ভয়তে হেৰিটো পৰম বা ফটো চাচোন কেনেকুৱা ধুনীয়া উঠে হৈ গ'ল এতিয়া টেনশ্যন নোহোৱাকৈ আমি গৈ থাকিব পাৰিম এতিয়া হেৰি চেৰি কৰিলোঁ এণ্ট্ৰি চেণ্ট্ৰি কৰি ল'লোঁ লৈ আমি এতিয়া হেৰি ৰাস্তাত আজি চাগে কালাকটাঙত ৰখি দিম কালাকটাংটো কিমান 55 কিলোমিটাৰ্ছ ন 55 নাই 38-40 মান আছে নাই 50 প্লাছ আছে কাৰণ এতিয়া যদি আমি চিধা গৈ থাকোঁ ইন ডেট কেছ আমাৰ হেৰি নহ'ব ভিউটো যিটো বিউটি মানে বিউটিটো আমি এনজয় কৰিব নোৱাৰিম গতিকে গৈ থাকোঁ বৰ সুন্দৰ হেৰি দেখা যায় লেণ্ডশ্লাইড হোৱা পৰিস্থিতিটো আৰু এটা ভৌতিক হৈ আছে মানে লাষ্ট টাইম যিটো আছিলে একেই হয় লাষ্ট টাইম এনেকৈ ৰাতি হিমাংশু মই আহিছিলোঁ বন্ধ দে এইটো আল্টিমেটলি বন্ধ ঘূৰিব লাগিল বেগ লুংলুঙীয়া ৰাস্তা এটা এইটো এদি সোমোৱাই আকৌ সেইখিনি নিচিনা কিন্তু পানী বাৰু পৰি আছে এইটো এদি নি পাৰ কৰি দিব তাৰমানে কিন্তু মানে তাকে এইটোতো হেৰি নহয় কোনফালেদি যাম এইফালে নহয় নেকি ৰ'ব চাই ল ৰাস্তা
চাবি নেই রাইট সাইডে নেব এখন ও তোৰ পিছপিনে গাড়ী আছে রাস্তা ইয়াতে ল্যান্ডস্লাইড হয়েছিল হ'ল ইয়াৰ পৰা এইখিনি হেৰি ৰাস্তাত এতিয়া মানুহ পালোঁ ব্লক আছে আগত কৈছে নাযাব আৰু গাড়ী ঘূৰাবও নোৱাৰিম মানে সেইকাৰণে কি কৰোঁ বাৰু ঘূৰি দিওঁচোন তাৰপিছত আগত হোটেল আছিলে হোটেলত চাই লওঁ কি হয় বাকী কথা এইফালে ৰাস্তা ঘূৰি ঘূৰি আহিছোঁ এতিয়া এইখিনি অথনি পাৰ হৈ আহিছিলোঁ লেণ্ডশ্লাইড মানে পূৰা পাহাৰে খহি আহি কেৱল এতিয়া খহি পেলাই আমাৰ ওপৰত নপৰিলে হ'ল আৰু মানে বৰষুণ দিলে আৰু জেং হ'ব মানে বৰষুণ দি দিলে আৰু দিগদাৰ হ'ব মানে এই ওপৰত বাহিৰ সেইপিনেতো এইখনতো আৰু হেৰিহে এইখিনি এইখিনি অলপ চাইডৰ পৰা এইফালে ৰাইট চাইডে নিব ৰাইট চাইডে এইখিনি দেখিছে আপোনালোকে কেনেকুৱা ডেঞ্জাৰ হৈ আছে এইখিনি ৱাটাৰফলেদি আনিব লগা হৈছে এইফালে নাযাওঁ মৰা ভয় মোৰো আছে কৈ দিছো জাষ্ট এইফালে মানে মোৰো আছে ভয় মোৰো লাগে তহঁতৰ মই ভয় লাগে নে ভাইহঁত নালাগে নালাগে ন আমাৰো নাই নাই তহঁতৰ তেতিয়াহ'লে তাতে হেৰি কৰি থৈ যাওঁ নহয় সিহঁতৰ আকৌ হেৰি আছে যে আজি অলপমান হেৰি হৈ আছেতো এইটো টাইমটোৰ ওপৰত ডিপেণ্ড কৰে ন এতিয়া ভয় নালাগে ৰাতিপুৱা ভয় লাগে ৰাতিপুৱা ভয় লাগিব ঠিক আছে ৰাইজ গৈ আছো এতিয়া উভতনি যাত্ৰা আমাৰ উভতনি নহয় এইটো এতিয়া গৈ থাকো এতিয়া চাওঁ কি কৰিব পৰা যায় নহ'লে বেলেগ ডেষ্টিনেশ্যন ল'ব লাগিব আৰু কিবা এটা কাইলৈ ৰাতিপুৱা লগ পাম আহি এইখনত ৰখিছোহি গাড়ী দেখোন ঢেৰ কিবা কিবি ৰখি আছে চব আছাম ৰেজিষ্ট্ৰেশ্যন বুলি থাকাৰ জেগা আছে নেকি ইয়াত সুধি লওঁ চাই লওঁ খাবও লাগিব খাই লওঁ এইটোত সোমাম নে নোসোমাম পথ বন্ধ মানে এইপিনে ৰাস্তা এটা চাইড ৰাস্তা এটা আছে কিন্তু ইয়াতো আছে ন এইটো আমাৰ কাষত আমাৰ লেফ্ট চাইডৰ যিটো ৰাস্তা বন্ধ হ'ব বন্ধ কৰি লিখি আছো বন্ধ হ'ব দাদা এনেতো সিহঁতে মানে নিদিয়ে এইবিলাক ৰাস্তা বন্ধ ভাল আগতে দলং এটা বনাই আছে আপুনি কিন্তু দেখাই আছিলে এই বস্তুটো কিন্তু ইয়াৰ পৰা ওলোৱা ৰাস্তা বিচাৰক ওলোৱা মানে এইটো লেফ্ট চাইডত এটা ৰাস্তা গৈছে এইটো ৰাস্তা কেঁচা ৰাস্তা ৰাস্তাৰ পৰা চাব লাগিব কিন্তু একদম চমু ৰাস্তা হয় কেঁচা ৰাস্তা এতিয়া আকৌ বেগটো হেৰি বেগটো ৰিয়েল দি কেৱল গাড়ীয়ে চলাই থাকিলোঁ এতিয়া গৰমখন আল্টিমেটলি নামি দিলে হেৰিত এইটো কি বুলি কয় গুৱাহাটী সিহঁতক নমালোঁ নমাই এতিয়া ওলাই আকৌ শলপাৰ যাম বুলি আহিছিলোঁ কিন্তু গৰম আকৌ নোযোৱা হৈ থাকিল গতিকে সকলো সামৰি চেৰাপুঞ্জীয়ে যাওঁ চেৰাপুঞ্জী নোযোৱা ঢেৰ কাম আছে গৈ থাকোঁ মানে ডেষ্টিনেশ্যন মানে বিহীন যাত্ৰা টাইপ হৈছে সৰলপাৰা তাৰপিছত কি বুলি কয় চেৰগাঁও অৰুণাচল তাৰপিছত ঘূৰি আহি বেগটো সৰলপাৰা ভাবিলোঁ তাৰপিছত বেগটো আকৌ চেৰাপুঞ্জী আল্টিমেটলি চেৰাপুঞ্জীয়ে ফাইনেল ডেষ্টিনেশ্যনটো হ'ব যেন লাগিছে আৰু আল্টিমেটলি পোহৰ হৈ গ'ল এতিয়া 4:30 বাজিল ৰাতিপুৱা বঢ়িয়াকৈ গাড়ীত টোপনিও মাৰিলোঁ এতিয়া জাষ্ট শ্বিলঙৰ ৰাস্তাত যিটো টোল গেটটো জাষ্ট ক্ৰছ কৰি আহিছোঁ আজি খুলজা চিমটো মেঘালয় বুলি এনেই নকয় মানে পূৰা মেঘ এতিয়া ডাৱৰ নে মেঘ সেইটোহে ধৰিব পৰা নাই ডাৱৰে হ'ব মানে চৰি ডাৱৰ নে মেঘ নহয় মানে হেৰি কি কয় কুঁৱলীৰে মেঘ কিন্তু এইবোৰ মেঘ সেইকাৰণে মেঘালয়
তাত যাব পৰাহেঁতেন ভাল লাগিলহেঁতেন বেছি ওপৰ ঠাণ্ডা হ'ব নেক্সট টাইম হোম স্নিং পুৰা হেৰি ডাৱৰৰ মাজে মাজে কেমেৰাত ইমান ভালকৈ ওলোৱা নাই কিন্তু তামাম ডাৱৰ এতিয়া এইটো উমিয়াম যিটো ৰিপেয়াৰ কৰি আছে আৰু ডেমটো এইটো আহিছোঁ এতিয়া ৱাটাৰফল এইটো এটা ৱাটাৰফল এইবোৰ সৰু সুৰা ৱাটাৰফল আমাৰ মানে নৰ্থ ইষ্টৰ মানুহৰ কাৰণে এইবোৰ গোটেই এনেকৈ পৰিয়ে থাকে আৰু উপায় নাই তামাম জোৰত আহি আছে এইটো পানীটো ৰ'বা এইটো মানে বাপৰে বহুত স্পীডত আহি আছে পানী এঘণ্টামান হ'ল এঘণ্টাতকৈ বেছিয়ে হ'ল হোমষ্টে বিচাৰি ফুৰিছোঁ এতিয়া হোমষ্টেটো বাদেই দিওঁ এটা নৰমনিষ্টা দেখিবলৈ নাই এতিয়া ইয়াত 8টা বাজি অৱস্থা 8টা বজাত একোৱেই নাই ক'ৰবাত চাওঁ বুলি ভাবিলেও এবাৰ ওপৰত গৈছোঁ এবাৰ তলত গৈছোঁ দোকান এখনো খোলা নাই ন ভোক লাগিছে খাবলৈও হেৰি নাই ষ্ট্ৰীম লেভেলত হেৰি হৈ আছে এইটো পানী এনেকুৱা বৰষুণ বাপৰে বাপ চেৰাপুঞ্জী ইমান আহিছোঁ জিন্দগীত দেখা নাই ইমান বৰষুণ আমি এতিয়া হেৰি বনাই আছোঁ ভাত বনাই আছোঁ হোমষ্টে পাই গ'লোঁ ধুনীয়াকৈ হেৰি হৈ বনাই থকা হৈছে দেখালোঁ গাড়ীবোৰ গৈ আছে ধুনীয়া জেগাত হোমষ্টেটো পালোঁ মজা আৰু ইয়াতে সমাপ্ত মাৰোঁ বাকী আহিলোঁ আহাতটো আহিয়ে থাকোঁ চেৰাপুঞ্জী সেইকাৰণে চেৰাপুঞ্জী যাবলৈ হেৰি নাছিলে চেৰগাঁও যাবলৈ বিৰাট মন আছিলে কলপাও বহুতবাৰ গ'লোঁ চেৰগাঁও যোৱা নহ'ল লেণ্ডশ্লাইডত বাৰু ৰাস্তা বন্ধ থাকিলেতো উপায় নাই আৰু বেছিদিন ফাঁচিব নোৱাৰোঁ কাৰণ ডিউটিও আছে ইয়াত থাকিলোঁ ডেষ্টিনেশ্যন এবাৰ শলপাৰা এবাৰ চেৰগাঁও এবাৰ হেৰি চেৰাপুঞ্জী তেনেকৈ কৰি আৰু হেৰিটো হ'ল এনেই হেৰি এটা থাকিলোঁ এইটো হোমষ্টেটো ধুনীয়াকৈ এতিয়া হেৰি এইটো গাড়ী পাৰ্কিং গাড়ীখন এতিয়া কিবা বস্তু আনিব গৈছে আমি ভাত চাত নিজে গেছ চেছ লৈ আনিছোঁতো ইয়াতে বনাই পেলাই হেৰি ভাল লাগিছে কুঁৱলী নহয় ডাৱৰ ষ্টাৰ্ট বৰষুণ দিব আকৌ ৰাতিপুৱা একদম ধাৰাসাৰ দি আছিলে আকৌ তেনেকৈ দিব গতিকে চাই থকাৰ বাবে ধন্যবাদ পাৰিলে ছাবস্ক্ৰাইব কৰি দিওঁ থেংক ইউ